অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰম্ভ কৰা হ'ব ভাৰত যাত্ৰা। 5 ছেপ্টেম্বৰৰ পৰা দেশৰ 4টা কোণৰ পৰা হ'ব যাত্ৰা। 5 ছেপ্টেম্বৰত গুৱাহাটীত, 6 ছেপ্টেম্বৰত শিৱসাগৰত, 7 ছেপ্টেম্বৰত বিশ্বনাথ কপাব শিক্ষকে। কাঢ়ি নিয়া 8,700 টকাৰ গ্ৰেড পে আদায়ৰ বাবে ন্যায়ালয়লৈ যাব শিক্ষক সন্মিলনী। অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে নতুন পেঞ্চন নীতি বাতিল কৰাৰ দাবীত অহা 5 ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশৰ 4টা কোণৰ পৰা তথা পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণৰ পৰা আৰম্ভ কৰিব ভাৰত যাত্ৰা কাৰ্যসূচী। এই যাত্ৰাৰ সময়ছোৱাত শিক্ষক সন্মিলনীৰ নেতৃত্বত বিভিন্ন স্থানত বাইক ৰেলী কৰি সৰ্বভাৰতীয় নেতৃবৃন্দক আদৰি অনা হ'ব। বিভিন্ন স্থানত অহাৰ পথেৰে ঠায়ে ঠায়ে পথসভা অনুষ্ঠিত হ'ব। কাৰ্যসূচী অনুসৰি অহা 5 ছেপ্টেম্বৰত গুৱাহাটীত, 6 ছেপ্টেম্বৰত শিৱসাগৰত আৰু এই যাত্ৰাৰ অংশ হিচাপে অহা 7 ছেপ্টেম্বৰত বিশ্বনাথ চাৰিআলি কপাব সহস্ৰাধিক শিক্ষকে। একেদৰে 8 ছেপ্টেম্বৰত নলবাৰী আৰু 9 ছেপ্টেম্বৰত কোকৰাঝাৰত অনুষ্ঠিত হ'ব বিশাল সভা। দেশৰ অন্যান্য স্থানৰ লগতে এই যাত্ৰাৰ এটা অংশ দিছপুৰৰ পৰা আৰম্ভ কৰা হ'ব। এই যাত্ৰাত নতুন পেঞ্চন নীতি বাতিল, ঠিকাভিত্তিক কৰ্মৰত সকলো পৰ্যায়ৰ পদ নিয়মীয়াকৰণ কৰা, ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ শিক্ষা আৰু শিক্ষক বিৰোধী আখুৱাসমূহ আঁতৰ কৰাৰ দাবী সজোৰে উত্থাপন কৰা হ'ব। আজি বিশ্বনাথ চাৰিআলি বীণাপানী সভাগৃহত অনুষ্ঠিত সভাত এই ঘোষণা কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ আৰু সম্পাদক প্ৰধান ৰাতুল গোস্বামীয়ে। নিজৰ ভাষণত সন্মিলনীৰ সভাপতি তথা সম্পাদক প্ৰধানে উল্লেখ কৰে যে দীৰ্ঘদিনৰ পৰা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে তেওঁলোকৰ ন্যায্য দাবীসমূহ জনাই ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰৰ লগতে বহুবাৰ আলোচনা বিলোচনা কৰাৰ লগতে বহুবাৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচীও গ্ৰহণ কৰিছে সংঘ তথা সন্মিলনীয়ে। কিন্তু আজি পৰ্যন্ত কেন্দ্ৰ চৰকাৰ অথবা ৰাজ্য চৰকাৰে প্ৰাথমিক শিক্ষকসকলক ন্যায্য দাবীসমূহ মানি নল'লে। তাৰ বাবে আজি বিশ্বনাথ চাৰিআলি বীণাপানী নাট্য সমাজ প্ৰেক্ষাগৃহত সংঘ তথা প্ৰাথমিক সন্মিলনীৰ উদ্যোগত ভাৰত যাত্ৰা পৰিচালনাৰ পৰিকল্পনাৰ বাবে এই সভাৰ আয়োজন কৰা হয়। উক্ত সভাত অহা 5 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া ভাৰত যাত্ৰাৰ বিভিন্ন সিদ্ধান্তসমূহ গ্ৰহণ কৰে সন্মিলনীয়ে। উক্ত সভাত অংশগ্ৰহণ কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ, প্ৰধান সম্পাদক ৰাতুল গোস্বামী, উপ সম্পাদক দীপাংকৰ শৰ্মা, সৰ্বভাৰতীয় সদস্য পৰেশ বৰা, কলেজ NPS সভাপতি, হাইস্কুল শিক্ষক সন্থাৰ সভাপতি সম্পাদক, NPA শিক্ষক সন্থাৰ বিশ্বনাথ জিলাৰ সভাপতি সম্পাদক, মধ্য ইংৰাজী শিক্ষক সন্থাৰ সভাপতি সম্পাদক, টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বিশ্বনাথ জিলাৰ সভাপতি সম্পাদক, ধেমাজি মহকুমা, ঢকুৱাখানা মহকুমা, লখিমপুৰ, গহপুৰ, বিশ্বনাথ, কলিয়াবৰ, তেজপুৰ, মংগলদৈ, ওদালগুৰি, দেৰগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি সম্পাদক, ৰাজ্যিক সদস্য আৰু বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ কেন্দ্ৰ সম্পাদক, সভাপতি, শিক্ষক শিক্ষয়িত্ৰীৰ সভাত উপস্থিত থাকে। ইফালে পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল গোস্বামীয়ে কয় যে শিক্ষামন্ত্ৰীগৰাকীয়ে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ সমস্যা সমাধানত গুৰুত্ব দিয়া নাই, যাৰ বাবে অহা 19 আগষ্টত সমগ্ৰ ৰাজ্যত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলে সমূহীয়াভাৱে নিজৰ 300 টকাৰ দায়িত্ব বানচ ঘূৰাই দিব। ইফালে চৰকাৰে ৰাজ্যৰ স্নাতক শিক্ষকসকলৰ পৰা কাটি লোৱা 8,700 টকাৰ গ্ৰেড পে সম্পৰ্কত অসম চৰকাৰৰ কেবিনেট তথা বিত্ত বিভাগে গুৰুত্ব দিয়া নাই বুলি উল্লেখ কৰে আৰু এই চৰকাৰে এই হঠকাৰী সিদ্ধান্তৰ সন্মিলনীয়ে ন্যায়ালয়লৈ যোৱাৰ কথা উল্লেখ কৰে। প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথে ঠিকাভিত্তিক চাকৰিসমূহ নিয়মীয়াকৰণৰ ক্ষেত্ৰত সন্মিলনীয়ে সজোৰে দাবী উত্থাপন কৰাৰ কথা উল্লেখ কৰে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বিশ্বনাথ মহকুমা জনৰ এইখন সভা আহ্বান কৰিছে। আমাৰ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণা পেঞ্চন পুনৰ বাহাল ৰখাৰ দাবী আৰু ঠিকাভিত্তিক শিক্ষকসকলক, ঠিকাভিত্তিক কৰ্মচাৰীসকলক বিনা চৰ্তে নিয়মীয়াকৰণ কৰাৰ দাবীত এক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে। অহা 5 ছেপ্টেম্বৰৰ পৰা 5 অক্টোবৰলৈকে এমাহজোৰা এক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে অখিল ভাৰতীয় শিক্ষক সংঘই। আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি বিশ্বনাথত এই সভাখন অনুষ্ঠিত হৈছে। আমাৰ অসমত অহা 5 ছেপ্টেম্বৰৰ পৰা এলানি কাৰ্যসূচী আৰম্ভ হ'ব। 5টা স্থানত ইয়াৰ প্ৰতিবাদী সভা হ'ব। প্ৰথম 5 ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব। তাত বিশাল গণসমাৱেশ আৰু প্ৰতিবাদী সভা অনুষ্ঠিত হ'ব। ইয়াৰ পিছতে তাৰ পৰা যাত্ৰা কৰি গৈ আমি শিৱসাগৰত দ্বিতীয়খন প্ৰতিবাদী সভা অনুষ্ঠিত হ'ব।
আৰু শিৱসাগৰত দ্বিতীয়খন প্ৰতিবাদী সভা অনুষ্ঠিত হোৱাৰ পিছতে আমি পোনে পোনে বিশ্বনাথলৈ আহিম আৰু বিশ্বনাথত এক বিশাল গণসমাৱেশৰ দ্বাৰা এক প্ৰতিবাদী সভা অনুষ্ঠিত হ'ব আৰু বিশ্বনাথৰ পৰা আমি যাত্ৰা কৰি গৈ আমি নলবাৰীলৈকে যাম আৰু নলবাৰীত আমাৰ চতুৰ্থখন প্ৰতিবাদী সভা অনুষ্ঠিত হ'ব আৰু নলবাৰীৰ বিভিন্ন সংগঠনৰ বিভিন্ন ৰাইজৰ সহায় সহযোগিতাত এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হৈ আমি তাৰ পৰা যাত্ৰা কৰিম কোকৰাঝাৰলৈ। কোকৰাঝাৰত আমাৰ পঞ্চমখন প্ৰতিবাদী সভা অনুষ্ঠিত হ'ব আৰু এই সভাসমূহ আমাৰ 5 তাৰিখৰ পৰা 9 তাৰিখলৈকে অনুষ্ঠিত হ'ব। এই সভাসমূহত বিভিন্ন দল সংগঠনৰ বিভিন্ন আমাৰ কৰ্মচাৰী সংস্থাকে আদি কৰি শিক্ষক কৰ্মচাৰী সংস্থাৰ সকলো কৰ্মচাৰীয়ে এই সভাত যোগদান কৰিব বুলি আমাক ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু আমি সেয়েহে এই সভাখন কেনেধৰণে পৰিচালনা কৰা হ'ব, বিশ্বনাথৰ সভাখন কেনেধৰণে পৰিচালনা কৰা হ'ব তাক পূৰ্ণ প্ৰস্তুতি চলোৱাৰ কাৰণে আজি এই সভাখন আহ্বান কৰা হৈছে।